হারাধিপতি নয় আমার আমি মুরে কথাই ছক বাষ্পীভূত হব পারে সমস্ত জগৎ এটি পলকতে পুরখেনার মহাধার্মিক শ্বেত চূড়ায় কেবল এই শনির উপাদৃষ্টি পৰি ভস্মীভূত হব লগা হল পাৰ্বতীৰ পৰা। ইতিহাসৰ ৰূপালী পাতত যুগে যুগে লিপিবদ্ধ হব এই শনি নাম সোণালী আখৰে। দেৱতাক পূজা কৰে দৰ্শনৰ হেতু আৰু এই শনিক পূজা কৰে প্ৰদৰ্শনৰ হেতু। কাৰণ নামবোৰ শনি জগতত সন্তাসৰ সৃষ্টিকাৰী নামবোৰ শনি। যতেই দৃষ্টি তাতেই
প্রকৃতি যত রূপত সন্মিলিত কৰি নিজ হাতে সৃষ্টি কৰ্তাই কৰিছে অনিত্যৰ সুখৰা হয় বিৰচিত এই অমৰাৱতী নহয় জানো অমৰ মণ্ডলী এই অমৰাৱতী ৰক্ষা কৰা আমাৰ দেৱতাৰ